বাকী যিয়েই নহওক পৰীক্ষাৰ আগদিনা সকলোৱে আইনষ্টাইন মোবাইল ছুইচ অফ গোটেইবোৰ কিতাপ একেলগে মেলি কিছু এনেদৰে পঢ়ি বহুত ডাঙৰ ভুল কৰি সেইবোৰ তোমাৰ পৰীক্ষা হলত একেবাৰে খেলি মেলি লাগি যাব। সেইকাৰণে মই তোমালোকক এনেকুৱা কেইটামান ইফেক্টিভ টিপছ ক'ম, যদি তুমি এইকেইটা ফ'ল' কৰা তুমি নিশ্চিত যে মেট্ৰিকৰ বাবে কমকৈ পঢ়িলেও ভাল নম্বৰ এটা পাবা। চ' মই কোনো ধৰণৰ জিনিয়াছ বা তেনেকুৱা একো নহয়, মই কেৱল তোমালোকৰ বাবে ৰিচাৰ্চ কৰি তোমালোকক কিবা এটা ইম্পৰ্টেণ্ট দিব। আৰু যদি শেষলৈকে চোৱা ভিডিঅ'টো তেনেহ'লে চোৱা, আৰু যদি নোচোৱা তেনেহ'লে আকৌ বুজি নাপাবা। নম্বৰ 1 তো 80-20 প্ৰিন্সিপাল। চ' এইটো কেৱল পঢ়াৰ ক্ষেত্ৰত নহয়, পৃথিৱীৰ 20% মানুহৰ তাত পৃথিৱীৰ 80% ধন থাকে, আমাৰ 20% কাপোৰ 80% সময় আমি পিন্ধোঁ। চ' এইটো তোমালোকৰ আৱিষ্কাৰ কৰিছিল 1896ত ইটালিয়ান ইকনমিষ্ট উইলফ্ৰেডো পেৰেটো। চ' এই আৱিষ্কাৰ কৰিছিল এইটো টিপছ, সেইটো পঢ়াৰ ক্ষেত্ৰত এপ্লাই হয়। চ' তোমালোকে 20% কুৱেশ্যনছ 80% আহে, আৰু সেইকাৰণে তোমালোকে প্ৰিভিয়াছ ইয়েৰৰ পেপাৰ চোৱাটো একেবাৰে ইম্পৰ্টেণ্ট। এইটো তোমালোকে জানা, সকলোৱে কয় প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন চাব, চ' এইটো একেবাৰে ইম্পৰ্টেণ্ট। তাৰ বাবে মই এটা প্লেলিষ্ট বনাই দিছোঁ, এইটো ডিছক্ৰিপশ্যন লিংকটো দিয়া আছে, তাত তোমালোকে একেবাৰে সহজ ভাষাত বুজাই আছে। যদি তোমালোকৰ হাতত যদি এইটো টিপছ ফ'ল' কৰা তেন্তে তুমি এটা ভাল নম্বৰ পাবা। চ' কেনে পালা ভিডিঅ'টো? যদি ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰা তোমাৰ বন্ধুবৰ মাজত, যদি তেওঁলোকৰ এনেকুৱা প্ৰব্লেম হৈ আছে, আৰু ভিডিঅ'টো এটা লাইক কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবা। থেংক ইউ এণ্ড অল দ্য বেষ্ট।